নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতেও পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত পুনৰ উত্তাল হৈ পৰিল শ শ শিক্ষাৰ্থীৰ প্ৰতিবাদত। বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ শাখাৰ প্ৰথম ষান্মাসিক আৰু তৃতীয় ষান্মাসিকৰ পৰীক্ষাসমূহ সাময়িকভাৱে পিছুৱাবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীসকলে। আৰু উল্লেখ্য যে বিগত 21 জানুৱাৰীৰ পৰা স্নাতকোত্তৰ শাখাৰ প্ৰথম ষান্মাসিক আৰু তৃতীয় ষান্মাসিকৰ অফলাইন পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বৰ্ধিত কৰোনা আক্ৰান্তৰ সংখ্যা তথা অসম্পূৰ্ণ চিলেবাছৰ প্ৰতি লক্ষ্য ৰাখি 27 জানুৱাৰীলৈকে পিছুৱাই দিয়া হৈছিল। লগতে এই কথাও জনায় যে তেওঁলোকৰে বহু সহপাঠী এতিয়াও ক'ভিড তথা আন বেমাৰত আক্ৰান্ত হৈ আছে, যাৰ বাবে তেওঁলোকৰ সুবিধা হোৱাকৈ অন্তত 20 দিনৰ অধ্যয়ন বিৰতি দিবলৈ আহ্বান জনাই বিভিন্ন শ্লোগানেৰে বিশ্ববিদ্যালয় প্ৰশাসনিক ভৱনৰ সন্মুখতে বহি পৰিছে শ শ শিক্ষাৰ্থী। লগতে শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক স্পষ্ট ৰূপত জনাইছে যে তেওঁলোকে অনলাইন পৰীক্ষা বিচৰা নাই আৰু তেওঁলোক অফলাইন পৰীক্ষাৰহে পক্ষপাতী। ইফালে শিক্ষাৰ্থীসকলৰ সৈতে কৰ্তৃপক্ষই কেইবাবাৰো আলোচনাত বহিছে যদিও দুয়োপক্ষই একমতত উপনীত হ'ব পৰা নাই।